প্ৰেমিকে কাল হ'ল চহৰীয়াপাম গাঁৱৰ ইক্ৰামুল হুছেইনৰ। কিছুদিন পূৰ্বে চহৰীয়াপাম গাঁৱৰ ইক্ৰামুল হুছেইন কৰ্মসূত্ৰে আছিল বিদেশত। তাত থাকোঁতে জামুগুৰি চাপৰিৰ আবেদা খাতুনৰ সৈতে ভালপোৱাৰ সম্পৰ্ক হয় ইক্ৰামুলৰ। কিছুদিন ভালপোৱাৰ পিছতে আবেদা আৰু ইক্ৰামুল দুয়োৰে মন মেলিছে বিবাহপাশত আবদ্ধ হোৱাৰ। কথামতেই কাম। প্ৰেমিকাই যেতিয়াই কয় তেনেকৈ বাবু মই নোৱাৰোঁ, মোক লৈ যোৱা, তুমি অবিহনে এটা মুহূৰ্তই আঘাত দিছে। তেতিয়া আৰু প্ৰেমিক ইক্ৰামুল বহি থাকে কেনেকৈ। দুয়ো মিলি বিবাহপাশত আবদ্ধ হ'ল। এবছৰ তেওঁলোকৰ সংসাৰখন ভালে চলে। এতিয়া হেনো আবেদা খাতুনৰ প্ৰেমিক ইক্ৰামুল হুছেইনৰ প্ৰতি মৰম অকণমান কমিল। সেইবাবে বেছি মৰম বিচাৰি প্ৰেমিকা আবেদা খাতুনে পলাই গ'ল পৰপুৰুষৰ সৈতে। এতিয়া শুনক আচল কাহিনীটো। কিবা এটা ৰস পাব। তাৰিখ 16/5/2024, মানে ঈদৰ আগদিনা। প্ৰেমিকা আবেদা খাতুনে প্ৰেমিক ইক্ৰামুল হুছেইনক ক'লে, অ শুন, সন্মুখত ঈদ, বজাৰলৈ যোৱা, কিবা এটা লৈ আহা ঈদৰ বাবে। প্ৰেমিকাৰ কথামতে প্ৰেমিক ইক্ৰামুল বজাৰলৈ গ'ল আৰু তাৰপিছত ঘৰলৈ আহি যি দেখিলে তাৰপিছত আপুনি ক'বলৈ বাধ্য হ'ব যে প্ৰেম আচলতে এনেকুৱাই নেকি। প্ৰেমিক ইক্ৰামুল হুছেইনে কষ্টৰে সাঁচি থোৱা 1,80,000 টকা লগতে সোণৰ অলংকাৰ লৈ বেলেগ পুৰুষৰ লগত পলাই গ'ল আবেদা। আবেদাক বিচাৰি হাহাকাৰ প্ৰেমিক ইক্ৰামুলৰ। অৱশেষত প্ৰেমিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰেমিক ইক্ৰামুলে। মই বাজাৰত গৈছোঁ, মাল বিক্ৰী কৰি মই হাঁহ মুৰ্গীৰ বিজনেছ কৰোঁ, ফাৰ্মত মাল চাৰোঁ, ডাঙৰ কৰিখিনি ঈদৰ আগতে মই মাল বিক্ৰী কৰি দিছোঁ। কৰিখিনি মই ঈদৰ আগৰ দিন মই বজাৰ কৰিবৰ ঘৰত পৰা মই বাজাৰত গৈছোঁ, আৰু 2টা বজাত আহিখিনি চাওঁ মাইকীটো মোৰ নাই। 1,80,000 টকা আছিল, মোৰ হাতেৰ সোণেৰ 2টা আঙুঠি আছিল, আৰু গলাৰ এটা চেইন কিনি দিছোঁ, বনাই কিনি দিছিলোঁ, আৰু একযোৰ কাণৰ ফুল আছিলোঁ, চাইৰণি কাণৰ ফুল আছিলোঁ সোণেৰ। এইবিলাক লৈ কিনি এই পলাই গ'ল। ক'ত গৈছে? বেলেগৰ লগত ভালপোৱা সম্পৰ্ক? বেলেগৰ লগত গৈছে। এই সিহঁতৰ ঘৰৰ ওচৰতে মজিবুৰ বুলি কয়। সিহঁতৰ ঘৰ ক'ত? সিহঁতৰ ঘৰ, তাৰ বাপেৰ ঘৰ হ'ল জামুগুৰি চাপৰি, আৰু সেইটো মানুহটোৰ মজিবুৰৰ ঘৰ হ'ল এইটো ইটাখলা গ'ল নেকি, এই সেইটো নাজানো কি হৈছে নাজানো, ডাইৰেক্ট জানো যেন সি লগত গৈছে। মোৰ ওচৰত মাইকীজনীৰ নাম কি? আবেদা খাতুন। আপুনি তাক বিচাৰ খোচাৰ কৰিছিলে? বহুত মানে পূৰা খুজিছোঁ, খুজিখিনি কোনো জেগাত পোৱা নাই। তাৰপিছত মই ঈদৰ 2 দিন পিছত মোৰ ওচৰত ফোন মাৰিছে, মাৰিখিনি কৈছে, মই কৈছোঁ কিয়, ক'ত গৈছা? কয় মই পলাই কিনি আহিছোঁ, মোক পইচা কেইটা লৈ গৈছা। কয় মই এনেকাই, আমি বহুত ল'ৰা ছোৱালীৰে এনেকা কৰিছোঁ, এজাহাৰ কৰিছোঁ, মই কোৰ্টত কেছ কৰিছোঁ। এতিয়া কি বিচাৰে আপুনি? এতিয়া আমি ন্যায়টো লাগে। মোৰ সিহঁতে যে মোৰ টকা পইচা চব লৈ গৈছে। এতিয়া মোৰ লাইফটো সি বেয়া কৰি দিছে, মোৰ ভৱিষ্যতটো বেয়া কৰি দিছে। এতিয়া মই কি কৰিম? এতিয়া মৰা ছাড়া আৰু উপায় নাই। ঘূৰাই লাগে নেকি? মোৰ মাইকীও লাগে, টকা পইচা যিমান লৈ গৈছে, সোণৰ বস্তু লৈ গৈছে, মোৰ চব কেইটা ঘূৰাই। আপোনাৰ ঘৰৰ পৰা যোৱাৰ পিছত লাষ্ট কেতিয়া কথা হৈছিল আপোনাৰ মাইকীৰ লগত? ঈদৰ 2 দিন পিছত গৈছিল। কেতিয়া? ঈদৰ 1 দিন আগত। আগদিনাখন গৈছিল? গম পাইছিলোঁ আগত সি ফোন মাৰিতো, তেতিয়া মই একবাৰ ধৰিছোঁ। তাৰপিছত কৈছে সিৰ ভাইৰ ওচৰত মাৰিছে, তেতিয়া আকৌ তাৰ বাপেৰ ওচৰত মাৰিছে, তেতিয়া মই গম পাইছোঁ। তেতিয়া সি নম্বৰটো কাটি দিয়ে। এতিয়া সিৰ লগত যেন এনেকা, পিছত মই নম্বৰটো পাইছোঁ। দিন হ'ল? এই 1.5 বছৰমান হৈ গৈছে। আপুনি বিয়া পাতিছে? এতিয়া ক'ত আছে বুলি গম পাইছে আপুনি? এতিয়া সি ইয়াত এইটো ল'ৰাজনৰ লগত আছে? ল'ৰাৰ লগত আছে। ছোৱালীৰ দেউতাকৰ লগত কিবা কথা বতৰা হৈছিলে নেকি আপোনাৰ? সিহঁতৰ ভাইৰ লগত কথা পাতিছোঁ, তাৰ হুজিৰ লগত কথা পাতিছোঁ। সিহঁতে কৈছে সিহঁতৰ ঘৰত যোৱা নাই বুলি। সিহঁতৰ ঘৰত যোৱা নাই, কিন্তু সেইটো মানুহ ঘৰত আছে, ইটাখলা আছে, মজিবুৰৰ ঘৰত আছে। আপোনাৰ মাইকীয়ে নিজে কল কৰি কৈছে, জনাইছিলে? সি ৰেকৰ্ডিঙো মোৰ তাত আছে। আপোনাক নিজে জনাইছিলে? আৰু কৈছে মজিবুৰৰ ভাই যেটো আছে, সেইটো কৈছে মোক যদি মই যদি কেছ কৰোঁ
তেতিয়াহ'লে মোক জিয়াত পাব, তাতে বোলে মোক সি বজাৰত গৈছে, বজাৰ কৰিব ঈদের বজাৰ কৰিবৰ কাৰণে। সেই মাইকীজনী সি বজাৰত যোৱাৰ 1 ঘণ্টামান পাছত কৈছে যে সি কাপোৰ আনিব যাব। আমিতো নাজানো যেন তাৰ কিমান পইচা আছে, তাৰ ঘৈণীয়েকৰ হাতত থৈছে, কিমান পইচা লৈ গৈছে এইটোতো নাজানো। পাছত শুনিলোঁ যেন 1,80,000 টকামান লৈ গৈছে, 3,000 টকা বোলে সি লৈ গৈছিল বজাৰত, আৰু বাকীকেইটা চব লৈ গৈছে। আৰু কাণেৰ ফুলি একযোৰ। কথাটো সঁচা? সঁচা। কেতিয়া পলাই গৈছে? ঈদের আগের দিন। ঠিক আছে।